প্ৰব্লেমবোৰো মোৰ লগত শ্বেয়াৰ কৰিব ধৰে 3 দিনৰ ভিতৰতে তাৰমানে 3 দিনৰ না কেতিয়াবা কান্দি যাব লগা হয় তেনেকুৱা নমস্কাৰ মই কামৰুন নাহাৰ আপোনালোক আটাইলে পুনৰবাৰ আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আজি আমাৰ লগত উপস্থিত আছে অসমৰ বিখ্যাত এগৰাকী জনপ্ৰিয় অভিনেত্ৰী স্বাগতা বৰুৱা বা আমাৰ চেনেললৈ স্বাগতম নমস্কাৰ ধন্যবাদ কি খবৰ আছো ভাল মই একদম ঘৰুৱা হিচাপে কথা পাতিম আৰু আপোনাৰ মনৰ কথা জানিবলৈহে চেষ্টা কৰিম হয় হয় নিশ্চয় একদম মই প্ৰথমতে আপোনাক যদি সুধিব বিচাৰো তেতিয়াহ'লে আপুনি অভিনয় জগতত কেতিয়া সোমাইছিলে আৰু কেনেকৈ সোমাইছিলে আচ্ছা অভিনয় জগতত মানে দেউতাৰ চাকৰি সূত্ৰে আমি বিভিন্ন জেগালৈ ঘূৰি ফুৰিব লগা হয় দেউতা টাটাটিৰ ৱেলফেয়াৰ অফিচাৰ আছিলে আৰু 3 ইয়াৰ্ছ 4 ইয়াৰ্ছৰ মূৰে দেউতা ট্ৰান্সফাৰ হয় তেনেকৈ আমি যেতিয়া মই ক্লাছ 8ত আছিলোঁ ট্ৰান্সফাৰ হৈছিলোঁ আমি গোলাঘাট গোলাঘাটত তেতিয়া মানে খুব মানে ক'ৰবাত কিবা প্ৰগ্ৰেম হ'লে আৰু ডান্স কৰাটো আৰু ভাল আৰু ক'ৰবাত কিবা হৈছে বুলি ক'লে আৰু যাওঁ আৰু কাপোৰ চাপোৰ বান্ধি ওলাই যাওঁ আৰু ডান্স চান্স কৰোঁগৈ সেই তেনেকৈ কৰোঁতে তাতে লগ পাইছিলোঁ তাৰে চিটি চেনেলৰ প্ৰগ্ৰেমৰ মানুহ কেইজনমানক তেনেকৈ কেইজনমান তাৰে তেতিয়া খুব চিটি চেনেলবোৰ আছিল চিটি চেনেলৰ কেইজনমান ল'ৰাই তাৰমানে ডান্স দেখি পেলাই মোৰ অলপমান কিছুমান ভিডিঅ' কৰি পেলাই চিটি চেনেলত মানে প্ৰচাৰ কৰিলে তেতিয়া তাৰে বৰ্তমান খুমটাই সমষ্টিৰ মানে MLA মৃণাল কুমাৰ শইকীয়া তেখেতে মানে মোৰ কামটো দেখি পেলাই মোক মাতিলে লগ কৰা হ'ল তেখেতে মানে ক'লে যে এনেকৈ এখন চিনেমা কাম আগবঢ়াইছোঁ তাৰ কেৰেক্টাৰৰ কাৰণে মানে ভাবিছে সেইটো মানে মোৰ কাৰণে সাংঘাতিক অলপ দেৰি কাৰণে মোৰ ষ্টাণ্ট হৈ গ'লোঁ সেইটো মানে মোৰ সপোনেই আছিলে যে মই এদিন এক্টিং কৰিম কিন্তু মই এক্টিং তেনেকৈ ড্ৰামা চ্ৰামা কৰি পোৱা নাই আকৌ দেই তাৰপাছত তেনেকৈ তেওঁলোকে ঘৰত গৈ পেলাই চাইন টাইন কৰালে কিন্তু যিখন সময়ত চাইন কৰাইছিল সেই সময়ত মানে মা নাছিল দেউতা আৰু মই সেইটোৱে লাকি নহ'লেহেঁতেন মানে মায়ে বেয়া ঠিক নহয় মায়ে মানে সেই সময়ত এনেকুৱা 8 পাইছোঁ এতিয়া 9 10 মেট্ৰিক দিব হ'ব পঢ়া বয়স এতিয়া যদি এইবোৰত সোমাই যে মনটো হেৰি হৈ যাব তেনেকুৱা আৰু মই মাক কথা দিছিলোঁ যে মই পঢ়িম ভালকৈ পিছত আৰু যেতিয়া আহিল কথা মই চাইন কৰিলোঁ যিহেতু কৰোঁ আৰু কামটো তেনেকৈ ষ্টাৰ্ট কৰিছিলোঁ সূৰ্যৰ প্ৰভাতী কিৰণ বুলি এখন চিনেমা সেইখন কিন্তু তেতিয়া আৰু বহুত বছৰ হ'ল 2003-4 এনেকুৱা আৰু অ'কে আৰু যিহেতু আপুনি প্ৰথমতে আপুনি চিনেমাত খোজ দিছিলে মানুহে বহুতখিনি ষ্ট্ৰাগল কৰিবলগীয়া হয় সেই ক্ষেত্ৰত কিন্তু আপুনি বেছি ষ্ট্ৰাগল নাই কৰা ষ্ট্ৰাগল কৰিব লগা হোৱা নাই আচলতে তাৰমানে কিয় মোৰ থিয়েটাৰৰ ক্ষেত্ৰতো ফাৰ্ষ্ট ইয়াৰ মানে বহুত মানে প্ৰায় 3খন মানৰ অফাৰ আহিছে নিজে ঘৰত মানে অফাৰ আহিছে তেনেকৈ ফাৰ্ষ্ট মই ভাগ্যদেৱীত চাইন কৰিছিলোঁ 2011-12 জাষ্ট মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ আৰু তেতিয়া গতিকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰি মানে আজৰি নিচিনা হ'ব আৰু পঢ়া শুনা মা ফাৰ্ষ্ট ডিভিজন লাগে লেটাৰ লাগে মই সেইবোৰ পালা নহয় হ'ল আৰু এতিয়া মই যাওঁ আৰু তেনেকুৱা কিন্তু পঢ়াত ভাল আছিল তাৰমানে খুব ভালো নহয় খুব বেয়া নৰ্মেল আৰু এতিয়া সেইবোৰ পাৰ্চেণ্টেজ একো নাই ভেলু 70 এনেকুৱা সেইখিনি সময়তো বহুত তেতিয়া অকণমান আছিলে মই আৰু পঢ়াৰ ক্ষেত্ৰত যিহেতু আহিছে লাইনটো মই আগতে আৰু এটা কথা সুধি লওঁ এইখিনিতে কিছুমান মানুহৰ এনেকুৱা কিছুমান অপিনিয়ন আছে যে এক্টৰ বা এক্ট্ৰেছ বুলি কোৱাৰ লগে লগে পঢ়া যেন সিহঁতে যেন পঢ়াত বেছি হেৰি নহয় এডভান্স নহয় বা অকণমান পঢ়িয়ে সিহঁতে এইটো লাইনত গুচি যায় সেই ক্ষেত্ৰত আপুনি কিবা ক'ব নেকি সেই যে মায়ে মোক কৈছিলে ক্লাছ 8ত সেই চঞ্চল হৈ যাব মনটো পঢ়া শুনাত সেই বস্তুটো সেইটো সময়ত হয়তো নাছিল খুব কিন্তু এইটো সময়ত অকণমান হেম্পাৰ কৰিব যেন মই ফিল কৰোঁ তাৰমানে কি হয় আজিকালি এতিয়া সেইটো লাইনত অহাৰ লগে লগে ৰিলছ বনোৱাৰ এটা মানে ট্ৰেণ্ড আহি গৈছে চ' সেইটোক লৈ পেলাই এটা ব্যস্ততা আহি যায় পঢ়া শুনাৰ প্ৰতি মানে হেৰিটো অকণমান এতিয়াৰ যুগত অকণমান কমি যায় নেকি সম্ভৱ মোৰ সেইটো সময়ত কমা নাছিল সেইটো সময়ত আমাৰ তেনেকুৱা খুব বেছি হেৰি নাছিল 2003-4 মানে ক্লাছ 8-9 মই তেতিয়া চ' তেতিয়া মানে মোবাইল তেনেকৈ আমাৰ হাতত মাহঁতে দিয়াই নাই মানে নাছিলেই চাগে মই পাহৰিছোঁ বাৰু আছিলে নে নাই চ' তেনেকুৱা নাছিলে আমি টিভিত কাৰ্টুনহে চাওঁ বা এনেকুৱা কৰোঁ আৰু বাকী পঢ়াৰ সময়ত পঢ়া আৰু তেনেকুৱা টাইম নাথাকে আৰু যিটো সময়ত শ্বুটিংখিনি হ'ল সেইখিনি কমপ্লিট আৰু তাৰপিছত ফ্ৰী তেনেকুৱা হৈ যায় আজিকালি বিভিন্ন আহি যায় ফটোশ্বুট ৰিলছ বনোৱা অকণমান আপডেট এটা লাইভ এটা এইবোৰত বহুত টাইম ৱেষ্ট হয় কাৰণে অলপ পঢ়াত হেম্পাৰ হয় বুলি মই ভাবোঁ কিন্তু মই এতিয়া আকৌ কি হ'ল গ্ৰেজুৱেশ্যন কৰাৰ পিছত থিয়েটাৰ গুচি গ'লোঁ 9 ইয়াৰ্ছ থিয়েটাৰত থাকিলোঁ তাৰপাছত বিয়া হ'ল বিয়াৰ এবছৰ পাছত মোৰ বাবু হ'ল তাৰপাছত ক'ভিড আহিল ক'ভিডে গোটেই বন্ধ চব বন্ধ ময়ো বন্ধ ল'ৰাৰ লগত মোৰ বেয়া পোৱা নাই মানে এনেই মানুহখিনিৰ যন্ত্ৰণাৰ কাৰণে দুখ লাগিছে কিন্তু মানে আবদ্ধ যিটো জীৱন হৈ যায় হঠাৎ 9 ইয়াৰ্ছ থিয়েটাৰৰ পৰা আহি হঠাৎ এটা মানে মই শ্বিলঙত আছিলোঁ ফাৰ্ষ্ট তেওঁৰ পষ্টিং শ্বিলঙত
তাতে আবদ্ধ হৈ থকাৰ যিটো মানে দুখ সেইটো দুখ মই নাপালোঁ তাৰমানে চব আছে আবদ্ধ হৈ এনেকুৱা নিচিনা হ'ল তাৰপাছত এতিয়া তাৰমানে মই আকৌ মাষ্টাৰ ডিগ্ৰী এডমিশ্যন লৈছিলোঁ হেৰি কিহৰ কাৰণে মানে আচলতে এই মই এতিয়া কাম ষ্টাৰ্ট কৰাৰ আগত ল'ৰা অকণমান মোৰ লগত লাগি থকাটো কমিছে অকণমান ডাঙৰ হৈছে অকণমান ডিপ্ৰেছ হৈ গৈছিলোঁ আচলতে একঘেয়ামী এটা জীৱন ভাত ৰন্ধা খোৱা মানে হেৰি মই কাম কৰা মানুহজনীও পঠিয়ালোঁ তুমি চব কৰি থৈ গ'লা মোক দিনডাল কৰিম কি তুমি যোৱাগৈ আমি আচলতে কোৱাৰ্টাৰত মানে শ্বিলঙৰ পৰা তেওঁ ট্ৰান্সফাৰ হ'ল নগাঁও JNV জৱাহৰ নবোদয় বিদ্যালয়ত কৰে তেওঁ তাৰপিছত তাত আৰু মানে ইণ্টেৰিয়ৰ হয় ধিং সেইখিনি অঞ্চল ধিং বুলি কয় ধুনীয়া জেগা কিন্তু মোৰ কাৰণে কণ্টিনিউৱাছলি সেইটো জেগাত থকাটো অকণমান মানে মোৰ কাৰণে দুখ হৈ গৈছিলে আৰু পিছলৈ মানে একদম কিবা ব'ৰ হৈ গৈছিলোঁ সেইকাৰণে মই বোলো নাই মই মাষ্টাৰ ডিগ্ৰী এডমিশ্যন লওঁ এটলিষ্ট টাইমটো পাছ হ'ব মোৰ ভাল লাগিব আৰু হয়ো পঢ়া শুনাৰ লগত জড়িত হোৱাৰ লগে লগে মনটো ভাল লাগিল এনেই যে মায়ে মোক সদায় কয় মানে কিতাপ ভাল বন্ধু সঁচাকৈ মই তেতিয়া ফিল কৰিছোঁ হয় দেই এতিয়া ভাত চাত বনাই আজৰি হয় এতিয়া মই পঢ়োঁ কিবা এটাতো কাম আছে বেলেগ এনেকুৱা আৰু কিন্তু মানুহে এইটো কথা কয় যে বহুত সময় মানে লং ডিষ্টেঞ্চ হ'লে পঢ়াৰ লগত মানে মনটো ইমান সহজে নবহে আপোনাৰ কেনেকৈ বহিলে মোৰ বহে দেখোন বহে তাৰমানে মোৰ ভাল লাগে মানে কিবা এটা কৰি থাকিব পালে ভাল লাগে আৰু সেইটো কাৰণে বহিলোঁ আৰু এতিয়া অৱশ্যে এই চিৰিয়েলৰ কাম আৰম্ভ কৰিলোঁ যে তাৰপাছত অকণমান পঢ়াটো অকণমান কমিছে কিন্তু এতিয়া লাষ্ট ইয়েৰ জুন এক্সাম চাওঁচোন এটা পঢ়িছোঁ এতিয়াতো ছেমিষ্টাৰ 4th চেম ন অঁ 4th চেম লাষ্ট আৰু এতিয়া আপোনাক মই সুধিম যে যিহেতু আপুনি 2019ত বিয়া পাতিছে 19ত গতিকে আপোনাৰ লাভ আছিলে নে এৰেঞ্জ আছিলে এৰেঞ্জ মেৰেজ এৰেঞ্জৰ যিটো এটা সুখ আৰু লাভৰ এটা বেলেগ সুখ এতিয়া এৰেঞ্জৰ ক্ষেত্ৰত আপোনাৰ কি কি ছেক্ৰিফাইচ কৰিবলগীয়া হৈছে বিয়াৰ পিছত বিয়াৰ আগতহে টেনশ্যন মানে মহা টেনশ্যন আছিলে কেনেকুৱা হয় আৰু মানুহজন সাংঘাতিক কুল আৰু মই সিমান কুল নহয় চ' অকণমান মানে কথা চথা পতাটো মোৰ বেছি হয় আৰু মানে একদম চাইলেণ্ট মানুহ এজন চ' সেইটোক লৈ মোৰ বিৰাট টেনশ্যন মাক কওঁ মায়ে তেতিয়া কয় যে সদায় অপজিট হ'লে হেৰিবোৰ সংসাৰবোৰ বেছি ভাল হয় একেধৰণৰ হোৱাতকৈ অপজিট হ'লে সংসাৰবোৰ ভাল হয় ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো ভাল ইম্পেক্ট পৰে মানে দুইটা কোৱালিটি হেৰি হয় মই বোলো হ'ব আৰু মানে তেনেকৈ বোলে নিজকে হেৰি কৰি গ'লোঁ কিন্তু এৰেঞ্জ মেৰেজত ভাল লাগে লাহে লাহে প্ৰেম হয় যে মানে লগ পাই চিনিয়ে নাপাওঁ ন ভালকৈ নাজানো তেওঁনো কেনেকুৱা কি মানে 2018ত একচুৱেলি বিয়া ঠিক হৈছিল আৰু 19ত মই লাষ্ট থিয়েটাৰত আছিলোঁ তো ইমান তেনেকৈ লগ পোৱা নাই ফোনতে হাই হেল্ল' তেনেকুৱা আৰু খুব বেছিও কথা নাপাতে চ' বুজিবলৈও টান নিজে অবজাৰ্ভ বিৰাট কৰে মই আকৌ কথা নাপাতা মানুহ অবজাৰ্ভ কৰি থাকিব মানে বুজি নাপাওঁ তাৰমানে কথা পাতিলেহে গম পাওঁ এনেকুৱা বা তেনেকুৱা তাই খুব কুল আৰু গম পালোঁ ঠাণ্ডা মানুহ বাছ সেইটোৱে জানো আৰু বিয়াৰ আগত তাৰপিছত বিয়াৰ পাছত ঠিকে আছে লাষ্টলৈ তাৰমানে কি হৈছিলে এই মই ইয়ালৈ অহাৰ আগে বোলো কথা এটা পাতক আৰু আমনি লাগিছে এনেকুৱা হৈছিল আৰু খুব বেছি কথা নাপাতে বাকী মানে এৰেঞ্জ মেৰেজৰ ক্ষেত্ৰত মই এটা কথাই ক'ম যে মানে সব ক্ষেত্ৰতে লাভ মেৰেজে হওক বা চাগে এৰেঞ্জ মেৰেজে হওক সকলোৰে হেৰিবোৰ অপিনিয়নবোৰ বেলেগ হ'ব মই ভাবোঁ বুজাবুজিৰ ক্ষেত্ৰত তাৰমানে মানে কি আৰু টাইম লাগে ইজনে সিজনক সেইটোৱে আৰু অ'কে ভিনদেউক আপুনি ক'ত লগ পাইছিলে ফাৰ্ষ্ট বা কেনেকৈ আপোনাক ভিনদেউৱে লগ পাইছিলে আচ্ছা shadi.com-ত থ্ৰুত তেওঁ কণ্টেক্ট কৰিছিলে মোৰ বায়ে মোৰ shadi.com-ত মোৰ নাম দিছিলে বহুত তাৰপিছতে বহুত মানে প্ৰপ'জেল আহে ন তেনেকৈ তাৰপিছত আমাৰ মানে আমি আচলতে ব্ৰাহ্মীণ মানুহ চ' মানে ৰাহি যোৰা বা তেনেকুৱা কিছুমান চোৱা যায় সেইখিনি চাওঁতে বহুত কেইজন মানে তেনেকুৱা হৈ যায় নিমিলে কিবা হয় তাৰপিছত তেওঁৰ লগত গোটেইখিনি মিলি তেওঁৰ লগত কথা পাতিও মাহঁতে ভাল পালে তেওঁ খুব চাই আছিলে তেনেকুৱাকৈ মিলি গ'ল আৰু অ'কে আৰু আপুনি যিহেতু এই যে সংসাৰ বাবু এটা আছে তাৰ লগতে ভিনদেউৰ লগতে পঢ়া আৰু চিৰিয়েল কেনেকৈ মেনেজখিনি কৰে পঢ়াটো এতিয়া হৈছে কি ইয়াৰো স্কুল ইয়াত দিলোঁ এতিয়া কেজি চ' তাক পঢ়াবলৈ যেতিয়া লওঁ সিটো 5 মিনিট পঢ়ে তাৰপিছত গুচি যায় মই পঢ়োঁ তাৰপিছত মই নিজে পঢ়ি থাকোঁ সেইটো হয় খুব বেছি 5 মিনিট 10 মিনিট তাৰপিছত পেট বিষাইছে হাত বিষাইছে চুলি তুলি বিষাইছে নেকি
তাৰপিছতে সি উঠি যায় তাৰপিছতে মই বোলো থাক তই মই পঢ়ি থাকোঁ মা আছে আমাৰ শাহু মা আছে শহুৰ দেউতা অলপতে ঢুকাল মা গতিকে মানে কি হয় অলপমান অকলে থাকিবলৈ পালে আচলতে মাৰ মনটো বেয়াহে হয় গতিকে ই অকণমান লাগি থাকে মায়ে ভাল পায় আৰু অকণমান দুইজন লগ হৈছে আৰু আইতাক নাতিনীয়েক আৰু মাজতে মই আপোনাক হেৰি দেখিছিলোঁ আপুনি এটা পোষ্ট দিছিলে মানে এই আপোনাৰ শহুৰ দেউতাক লৈয়ে মানে পোষ্ট দিছিলে আপুনি সেইটো কাৰণে এইটো ঘৰত গুচি আহিলে নে আপোনাৰ নিজৰ প্ৰব্লেমৰ কাৰণে গুচি আহিলে মই ফাৰ্ষ্ট কোৱাৰ্টাৰত থকাৰ মানে এই অক্টোবৰ মাহত তেওঁলোকৰ মানে 1 মান্থ হেৰি হয় ভেকেশ্যন থাকে পূজাখিনি মিলাই তেনেকৈ আহোঁতে তাৰমানে চন্দ্ৰনাৰায়ণ দেৱ যিখন চিৰিয়েল মই কৰি আছোঁ তাৰ ডাইৰেক্টৰ জন্মন তেওঁ ফোন কৰিলে মেছেজ কৰিলে ফাৰ্ষ্ট যেনেকুৱা কেৰেক্টাৰ এটা আছে কৰিব নেকি তাৰপিছতে মই ইয়াতে আছোঁ যিহেতু আৰু ইও বোলো লাহে লাহে ডাঙৰ হৈছে মই ক'লোঁ যে মই ষ্টাৰ্ট কৰোঁ নেকি এইটো কেৰেক্টাৰ তেওঁৰ মই চিৰিয়েল এনেও খুব ভাল পাওঁ তেওঁৰ কামখিনি মই এনেও চাওঁ চ' য়েছ কৈ দিলোঁ কৈ দিয়াৰ কাৰণে তেওঁ কৈছে ইয়াৰো এডমিশ্যনটো ইয়াতে দি দিওঁ তাত ইয়াতে এডমিশ্যন মানে ছাডেনলি হৈ গ'ল গোটেইখিনি মই এনেই পূজাত আহিছিলোঁ তো থাকিয়ে দিলোঁ আৰু তেতিয়া দেউতাৰ অৱস্থা দেউতাৰ মানে বহুত মই বিয়াৰ পৰাই দেউতা মানে বেডতে দেউতা হেৰি হৈ থাকে তাৰ হাৰ্টৰ অপাৰেশ্যন হৈছিল তাৰপাছত খুব উইক মানুহজন চ' তেনেকেই মা দেউতা থাকে দাদা বৌহঁত ছয়গাঁৱত থাকে অহা যোৱা কৰি থাকে ওচৰ যিহেতু গতিকে থাকিবই লাগিব বুলি কোনো নাই তলত ভাড়াঘৰৰ মানুহখিনিও আমাৰ খুব নিজৰ নিচিনা মানে একদম মাৰ মানে নিজৰ ছোৱালীৰ নিচিনা সেইকাৰণে তাৰমানে মা দেউতাৰ কাৰণে সিমান চিন্তা কৰিব লগা নাথাকে সেইটো বুলি মই থকা নাছিলোঁ কিন্তু আচলতে কিন্তু সেইটো দেউতাৰ শেষ পৰ্যায় আছিলে চাগে ভগৱানে মিলাইছিল তাৰমানে দেউতাই লাহে লাহে খাবলৈ মই থাকিবলৈ লোৱাৰ পাছৰ পৰা দেউতা তাৰমানে লাহে লাহে খাবলৈ এৰিছে খাবলৈ এৰাৰ পাছত আমি দুজনে মায়েও ধৰে ময়ো ধৰোঁ এনেকৈ ট্ৰাই কৰোঁ খুৱাবলৈ তেনেকৈ গধূলি মই শ্বুটিঙৰ পৰা আহি খুৱাওঁ ভালো লাগে দেই দেউতা প্ৰথম দিনা খুৱাওঁতে একদম চকু পানী টপটপকৈ পৰিছে মই যিদিনা খুৱাইছোঁ তেনেকুৱা আৰু ধৰি উঠাব লাগে পৰি যাওঁ হৈ থাকে তেনেকুৱা অৱস্থা মানে চব ভগৱানে মিলাই থৈ জানানে অক্টোবৰ নৱেম্বৰ ডিচেম্বৰত দেউতা এক্সপায়াৰ হ'ল আৰু তেতিয়াৰ পৰা আপুনি ইয়াতে কণ্টিনিউ আছোঁৱে চব মিলি আছে গোটেইখিনি কামৰ কাৰণে আহিছিলোঁ পিছত মানে প্ৰয়োজনো হৈ গ'ল তেনেকুৱা এতিয়া আপোনাক যদি সোধোঁ যে আপোনাৰ একদম ফেভৰেট খাদ্য কি হয় কি খাই ভাল পায় চব খাই ভাল পাওঁ নহয় এতিয়া এনেকৈ ক'লে মিক্স হৈ যায় মই খায়ে ভাল পাওঁ কিন্তু এক্ট্ৰেছবিলাকেতো সাধাৰণতে একদম চব নাখাওঁ বুলিয়ে কৈ থাকে নেখাওঁ বুলি কোৱা যায় কিন্তু এটা কথা ঠিক যে অকণমান কম পৰিমাণটো কম খাওঁ মই যি খাওঁ ফাষ্ট ফুড সিমান খোৱা নাযায় এওঁ যদি আহে একদম বহুত দিনৰ মূৰত তেনেকৈ খোৱা যায় বাৰু এনেই ফাষ্ট ফুড সিমান খোৱা নাযায় ফেভৰেট ফুড ন মানে বহুত মানে চবেই টেঙা জাতীয় ভাল পাওঁ আচলতে বেছিকৈ আৰু এতিয়া তাতে চামাৰ টেঙাই মনত পৰিছে টেঙা দালি মাছৰ টেঙা জোল এনেকুৱা টাইপৰ বেছি ভাল পাওঁ হেৰিতকৈ মানে এনেও চিকেনতকৈ বা এনেকুৱা মিটতকৈ তাৰমানে ফিছ বেছি ভাল পাওঁ কুল খানা কুল আৰু যিহেতু আপুনি বহুত বছৰ 9 বছৰে থিয়েটাৰ থাকিছে গতিকে ট্ৰেভেলিঙৰ ক্ষেত্ৰত আপোনাৰ অপিনিয়নটো কেনেকুৱা হ'ব সাংঘাতিক বঢ়িয়া থিয়েটাৰ এক্সপিৰিয়েঞ্চ চব আৰ্টিষ্টক আচলতে খুব দৰকাৰ মই ভাবোঁ থিয়েটাৰৰ মানে বহুত কিবা কিবি শিকায়ো অকল ড্ৰামাখনতে এক্টিংটোৱে ডেভেলপ কৰে সেইটো বুলিয়ে নহয় মানুহৰ লগত যিটো মিক্স আপ মানুহক লগ পোৱা বিভিন্ন ধৰণৰ মানুহ 3 দিনৰ মূৰে মূৰে বেলেগ মানুহ তেনেকুৱা হৈ যায় পাছত সেই 3 দিনৰ মূৰে মূৰে বেলেগ মানুহৰ বিভিন্ন ধৰণৰ মানে স্বভাৱ বিভিন্ন মানুহৰ ঘৰুৱা প্ৰব্লেমবোৰো মোৰ লগত শ্বেয়াৰ কৰিব ধৰে 3 দিনৰ ভিতৰতে তাৰমানে 3 দিনৰ কেতিয়াবা কান্দি যাব লগা হয় তেনেকুৱা ইমান মৰম পোৱা যায় তাৰমানে অসমৰ মানুহবোৰৰ মানে প্ৰত্যেক ফালৰে কোনটো ছাইডৰ কথা ক'ম প্ৰত্যেকবোৰ মানুহে দেখোন মৰমীয়া জানানে সেইটো মানে ভাল এক্সপিৰিয়েঞ্চ এটা আৰু আপোনাক যদি বলিউডৰ ক্ষেত্ৰত কোৱা হয় আপোনাৰ আপুনি ভাল পোৱা এক্টৰ আৰু এক্ট্ৰেছ কোন হয় শ্বাহৰুখ মাধুৰী দীক্ষিত সেইটো জামানাতে ৰৈ গ'লোঁ আজিকালি দেখোন সিমান মোৰ তেনেকুৱা এতিয়া অৱশ্যে বহুত দিন চিনেমাত ইমান নতুন চাবলৈ নাপাওঁ কাৰ্টুনে লগাই থাকে বাট মই মোবাইল সিমান নাচাওঁ কিয় সিও মানে চাব খোজে যে সেইটো কাৰণে মই মোবাইল সিমান নাচাওঁ গতিকে মানে আজিকালিৰ এক্টৰ এক্ট্ৰেছখিনি ভালকৈ বহি লৈ কামখিনি চাবলৈ পৰা নাই এতিয়া কাৰ্টুনে চাওঁ এতিয়া মই মিকি মাউছে ভাল এক্টিং কৰে বুলি ক'ব লাগিব তেনেকুৱা আৰু যদি আপোনাক এতিয়া শ্বাহৰুখ খান যিহেতু আপুনি ক'লে যে আপোনাৰ ফেভৰেট মানে ভাল পায় আপুনি এক্টৰ
কেতিয়াবা এনেকুৱা হৈছে নে যে শাহৰুখ খানক ইমাজিন কৰি আপুনি নিজকে সপোন পুহিছে যে মোৰ হাজবেণ্ডে যদি এনেকুৱা হ'ল হয় শাহৰুখ খানৰ নিচিনা? নাই দেই মই কিবা এক্টিং লাইনৰ মানুহবোৰৰ প্ৰতি যিটো মানে ভাৱ আছে সেইটো ভাৱ মানে মোৰ হেৰি নহয় মানে সেই ড্ৰিমটোৰ লগত নিমিলে বুজি পাইছানে তেনেকুৱা মানে ড্ৰিমটোৰ লগত সেই মোৰ লাইফ পাৰ্টনাৰৰ ড্ৰিমটো আৰু এক্টিঙৰ মানুহ এজন ভাল লাগিছে ধৰিবা সেইটো মেটচ নকৰে মই আৰু যিহেতু মই আপোনাক কৈছোঁ যে ঘৰুৱা হিচাপে কথা পাতিম তো মই বহুত বেছি প্ৰফেশ্যনেলি কথা নাপাতোঁ এতিয়া যিহেতু আপুনি এক্টিং কৰে আৰু তেখেতে আপোনাৰ ছাইডটো বেলেগ ভিন্দৰ ছাইডটো অপজিট হয় গতিকে কেতিয়াবা আপোনাৰ এই এক্টিঙৰ ক্ষেত্ৰত ভিন্দে কেতিয়াবা বাধা দিছে নেকি যে তুমি কৰিব নালাগে বা অলপমান দেৰিকৈ কৰা দেৰিকৈ কৰা বুলি কৈছে মানে কি ই সৰু থাকোঁতে 1.5 বছৰ 2 বছৰ মানে গুৱাহাটীত অফাৰ কিছুমান আহিছিলে চেনেলৰ বিভিন্ন আমাৰ আগৰ পৰা কৰি থকাটো গতিকে জানে থিয়েটাৰত নাই বৰ্তমান কৰিব চাগে তেনেকুৱাকৈ কিন্তু সেইটো সময়ত সি সৰু হৈ আছিলে আৰু কোৱাৰ্টাৰত আমি 3টাই থাকোঁ আৰু মই গুচি আহিলে তেওঁ ল'ৰাক কেনেকৈ চাব বা মাৰ ওচৰতো দিব নোৱাৰো দেউতাক এনিটাইম মায়ে চাই থাকিব পাৰে লাগে বা NGOৰ মানুহৰ তেতিয়া দিব পৰা মানে মেণ্টেলি প্ৰিপেৰেশ্যন আচলতে তেওঁৰো নাই আচলতে মোৰো নাই যে NGOৰ ছোৱালী এগৰাকীক নতুনকৈ চিনাকি হৈ দি থৈ যাম ল'ৰাটোক সেইটো মানে ভয় লাগিছিল নাজানো কিয় এতিয়া পাৰোঁ আৰু এতিয়া সিও ক'ব পাৰে গোটেইখিনি চ' তেতিয়া তেওঁ অকণমান এপ্ৰ'চ কৰিছিলে আৰু তেতিয়া মই নিজেও ভাবিলোঁ যে হয় সময় হোৱা নাই অকণমান দেৰি ৰৈ দিওঁ তেনেকুৱা এতিয়া নাই দিয়া বাধা এতিয়া কৰি দিছে বাৰু আৰু কেতিয়াবা এনেকুৱা আপুনি এক্টিঙৰ ক্ষেত্ৰত গৈ যিহেতু আপুনি বহুত বেছি ষ্ট্ৰাগল কৰিবলগীয়া হোৱা নাই আপুনি চিনেমা জগতত সোমাইছে বা থিয়েটাৰতো আপুনি ফাৰ্ষ্টতে হেৰি কি আছিলে ফাৰ্ষ্টত মই ভাগ্যদেৱীত তো ফাৰ্ষ্ট ক্লাছে আছিলে সেইখনো এনেকুৱা কেতিয়াবা আপোনাৰ লাইফত হৈছে নেকি যে যিটো বস্তু নেকি আপোনাক বহুত এতিয়াও কেতিয়াবা মানে আঘাত দিয়ে বা সেইটো বস্তু দুখে আপোনাক চকু পানী উলিয়াই দিয়ে তাৰমানে কি হয় থিয়েটাৰ লাইফত মই কোনো বছৰ 9 বছৰৰ 8টা বছৰ মই কেতিয়াও মানে মানিটাৰী একো প্ৰব্লেম পোৱা নাই গোটেইকেইখন থিয়েটাৰ ধুনীয়াকৈ পে'মেণ্ট কৰি আছে কিন্তু এখন থিয়েটাৰ নতুনকৈ হৈছিল সেইখন থিয়েটাৰত তাৰমানে অকণমান মানিটাৰী প্ৰব্লেম পাইছিলোঁ মোৰ ক্ষেত্ৰত এনেকুৱা হয় যে মই মানে পইচাৰ ক্ষেত্ৰত খুব মানে হিচাপী আচলতে খুব লেভিছ নহয় বহুত খৰচ মই নকৰোঁ খুব চিন্তা চৰ্চা কৰি মই খৰচ কৰোঁ আৰু যিটো মানে কামত অহা মানে খৰচ সেইটোহে কৰোঁ আননেচেচাৰী মই নকৰোঁ আৰু পাব লগা পইচাটো মোক লাগিব মানে সেইটোৱে আৰু এনেকুৱা এটা যে যদিবা সেইখিনি আধাখিনি মই কাৰোবাক দিয়ে দিম লাগিলে বাৰু প্ৰয়োজন কিন্তু মোক লাগিব মই যিহেতু এইটোত চাইন কৰিছোঁ মোক এইটো লাগিব তেওঁলোকে বৰ হেৰি কৰি আছিলে মানে দিগদাৰ কৰি আছিলে পে'মেণ্টৰ ক্ষেত্ৰত আৰু লাষ্টৰ দিনাখনো তাৰমানে বহুত সময় আমি বহুত কেইজন আৰ্টিষ্ট বহি থাকিলোঁ প্ৰডিউচাৰজন নাহিলেই যাৰ কাৰণে এটা মানে খুব ডাঙৰ ক্লাছ এটা হৈছিল সেই থিয়েটাৰখনৰ লগত লাষ্টত পে'মেণ্টটো পে'মেণ্ট মই উলিয়ালোঁ কিন্তু সেই মানে সময়খিনিয়ে কেতিয়াবা বৰ বেয়া লগায় তাৰমানে সেইটো অভিজ্ঞতা মোক নালাগিছিল ইমান আৰু হৈ চৈ কৰি পেলাই পে'মেণ্ট লোৱাৰ যিটো মানে দুখ আচলতে সেই দুখটো থাকি গ'ল তেওঁলোকে যদি ভালকৈ দি দিলেহেঁতেন সম্পৰ্কটো ভালে থাকে মইতো থিয়েটাৰত এনেও আৰু নাযাওঁ কিন্তু হ'লেও মানে মানুহৰ লগত ভাল হৈ থাকি ভাল পাওঁ সেইটোৱে কিন্তু সেইটোৱে বহুত মানুহৰ লগত মোৰ বেয়া কৰি দিছিলে সেইটো কাৰণে দুখ এটা লাগে মাজে মাজে আৰু আপুনি বহুত ষ্ট্ৰেইট ফৰৱাৰ্ড হয় মই ষ্ট্ৰেইট ফৰৱাৰ্ড কিন্তু কেতিয়াবা এই ষ্ট্ৰেইট ফৰৱাৰ্ড শব্দটোৱে কেতিয়াবা আপোনাক কষ্ট দিছে নেকি পুৰা যেনে মই ষ্ট্ৰেইট ফৰৱাৰ্ড জানানে মই পিছত কথা নকওঁ বেয়া পাইছোঁ যে আগে দিওঁ কৈ আৰু সেইটোৱে মায়ে মানে মাক মই কওঁ আৰু পিছত ঘূৰাই থকা মানুহ মই বেয়া পাওঁ বা বেলেগক কোৱা কথাটোতো আৰু মই আৰুৱে বেয়া পাওঁ যে বেলেগক যে কৈ ফুৰে যে বেলেগৰ কথা তাতকৈ তুমি আগে কৈ দিয়া মোৰ মতে সেইটো মায়ে মানে সেইটোত আৰু বোৱাৰী জীৱনত নকৰিবা দেই মাইনা বুজাইতো তুমি কান্দিব লাগিব তাৰপিছতে বোৱাৰী জীৱনত দৰকাৰ হোৱাও নাই আমাৰ মানুহখিনি আমাৰ ফেমিলিটো খুব কুল মুখে যদি কিবা শিকাব লগা বহুত আছে বোৱাৰীৰ ক্ষেত্ৰত চেষ্টা কৰি আছোঁ মিলি থাকিবলৈ কিন্তু ষ্ট্ৰেইট ফৰৱাৰ্ডটো মোৰ প্ৰফেশ্যনেল লাইনত অলপমান মই কেতিয়াবা হেৰিত পাওঁ কিবা এটা কৈ দিওঁ খং উঠিলে বেয়া লাগিলেও কৈ দিওঁ সেইটোৱে অলপ কেতিয়াবা বেয়া লগায় আৰু এতিয়া অলপ কমিছে কিন্তু এনেই মানুহে সংগ এনেই দুখ বুলি কয় এতিয়া সংগ ভাল হ'লে যে ভাল হয় এনেকুৱা হৈছে কুল মানুহ চ' ময়ো কুল হৈছোঁ কিন্তু আপুনিতো অপজিট কিন্তু কুল হওঁতেতো টাইম লাগিছে যেনেকুৱা পাত্ৰত থোৱা যায় ছোৱালীবোৰ তেনেকুৱাই আকাৰ লয় সঁচা কথা এইটো মায়েও কয়
মানে যেনেকুৱা তুমি ৰজা ৰাজমহলত ডাঙৰ হোৱা লাষ্টত যদি তুমি বোলে খেতি কৰিব লগা এজনলৈ বিয়া হৈছা ছোৱালী এজনীয়ে পাৰিব কিন্তু ছোৱালীজনীয়ে চব পাৰে ছোৱালী এজনীয়ে আচলতে ইচ্ছা কৰিলে চব কৰিব পাৰে মানে কোনো ধৰণৰ এনেকৈ ডাঙৰ হৈছে কাৰণে এইটো পৰিৱেশত নোৱাৰিব নেকি এইটো কৰিছে এইটো পৰিৱেশত নহয় আচলতে ছোৱালীবোৰ মোৰ মায়ে কয় যে যেনেকুৱা পাত্ৰত থোৱা যায় ছোৱালীবোৰ তেনেকুৱা হেৰিয়ে লয় আচলতে অ'কে আৰু আপুনি এইটো আপুনি এনেকুৱা যে কাকো আপুনি হাৰ্ট নকৰে আপোনাকো মানুহে হাৰ্ট কৰিব মানে মই হাৰ্ট নকৰোঁ ফাৰ্ষ্ট কিন্তু মানে মোক যদি কৰে মই কৰিহে এৰিম এনেকুৱা কিমান কথা মই গম পাইছা অ' মাই গড মানে আপুনি পুৰা চেলেঞ্জত থাকে আৰু মোক কৰিলে মই কৰিম মোক চেলেঞ্জত ঠিক নহয় মোক যদি হাৰ্ট কৰে মই মানে সহ্য নকৰোঁ কাৰণ মই নাঘো কাৰো লগত আৰু কাৰো পাৰ্চনেল মেটাৰত মই নোসোমাওঁ মই একদম নিজে থকা ছোৱালী নিজৰ ভাগে মায়ে আগতে কয় মানে মই স্কুল নগ'লে বা কলেজ নগ'লে মানে মায়ে গমেই নাপায় কাৰণ মই ৰুমটোতে নিজৰ মাজত নিজে থাকোঁ মোৰ ফ্ৰেণ্ড চাৰ্কল আছে নথকা নহয় কিন্তু খুব মানে বেছি এটাচমেণ্টটো নাই মানে বিপদত সদায় আছোঁ নিচিনা হাই হেল্ল' মৰম চেনেহটো অন্তৰত সদায় আছে তেনেকুৱা কিন্তু খুব বেছি ব্যস্ত হৈ থাকিব মই নোৱাৰোঁ মই নিজৰ মাজত কিবা এটা লিখিলোঁ এনেই আৰু কিবা এটা পঢ়িলোঁ বা এই তেনেকৈ মই থাকি ভাল পাওঁ ল'ৰাৰ লগতে অকণমান খেলিলোঁ এনেকৈ অকণমান এই বেছি ফোনত কথা পতা বা তেনেকুৱা লোকৰ কথা এইবোৰত নাই গতিকে নিজৰ মাজত থকা মানুহ মই নিজৰ মাজত থাকোঁ কাৰোবাৰ যদি প্ৰব্লেম হয় মোক হাৰ্ট কৰিবলৈ আহে তো মই হাৰ্ট কৰিমেই ন তেনেকুৱা কথা আৰু আপোনাক মই যিহেতু আমাৰ প্ৰগ্ৰেমটো দীঘলীয়া নহয় আপোনাক মই আৰু এটা কথা সুধোঁ যে আপুনি এগৰাকী নাৰী হিচাপে এগৰাকী মাতৃ হিচাপে কেনেকুৱা হ'ব বিচাৰে আৰু আমাৰ এগৰাকী নাৰী বেলেগ নাৰীকো কেনেকুৱা হোৱাটো বিচাৰে আপোনাৰ দৃষ্টিত সেয়া অলপ আগত কোৱাৰ দৰে মই মোৰ দৃষ্টিত নাৰীসকল মানে তেনেকুৱা যে যিটো পৰিৱেশত থাকে নাৰীসকলে সেইটো পৰিৱেশ আয়ত্ব কৰিব খুব সোনকালে পাৰে নিজে চলিবও জানে আৰু গতিকে সেইটো বস্তু সেইটো কেপেবিলিটি নাৰীসকলৰ আছে আৰু নাৰীসকলৰ নিচিনা শক্তিশালী আচলতে কোনো নাই চাব গ'লে চব কৰিব পাৰে আৰু ইচ্ছা কৰিলে নকৰিবও পাৰে সেইটো মনত ৰাখিব লাগিব তেনেকুৱা আচলতে নাৰীসকল খুব মৰমীয়ালো জেদিও কিন্তু তেনেকুৱা মোৰ মতে মানে যিমানখিনিলৈকে পাৰি মানে সহ্য ধৈৰ্য এইখিনি ছোৱালী মানুহক লাগে যেনেকৈ মই মানে সহ্য নহয় সহ্য কৰিবলগীয়া মোৰ একো নাই চব নৰ্মেল কিন্তু এই যে ধৈৰ্য কাম এদিন কৰিম আকৌ অভিনয় আকৌ কৰিম আকৌ সেই তেনেকৈ একদম মোৰ 72 মান হৈ গৈছিলে ৱেইট বহুত ৱেইট হৈ গৈছিলে মানে কি মই খুব গৰম পায় শ্বিলঙত জন্ম হৈছিলে হঠাৎ নগাঁৱত সাংঘাতিক গৰমত যোৱা বছৰ এক্সট্ৰিম গৰম পৰিছেতো সেই এচি লগাই সেইটোতে সময় ব্ৰইলাৰ মুৰ্গী নিচিনা মাক শুওঁতে খাওঁ শুওঁ বনোৱানো কি আৰু লাহে লাহে বনাই থাকোঁ সেইটোতো একো হেৰি নাই চ' তেনেকুৱা হৈ গৈছিলোঁ চ' আকৌ নিজকে ঠিক কৰিবলৈ ভাবি ল'লে আচলতে চব ঠিক হয় সময়ে চব ঠিক কৰে মানসিকভাৱে প্ৰত্যেকগৰাকী মানে ৱাইফে এটা বাচ্ছা হোৱাৰ পাছত এজনে এটা ফেচবুকত কবিতা এটাও লিখিছিলে সেইটো সম্পৰ্ক মোৰ একদম ক'ব মন আছিল নামটো একদম পাহৰি গ'লোঁ এই কথাটো এইটোৱে যদি মোৰ মনত পৰে কৈ দিম তলত নামটো দি দিবা দেই তাৰপৰা মানে কি এইটোৱে কথা যে এজনী ছোৱালীৰ বহুত সপোন থাকে ঘৰখনত যিমান মৰমত ডাঙৰ হয় হঠাৎ এনেকুৱা এটা দায়বদ্ধতা আহি যায় বাচ্ছাটোৰ ক্ষেত্ৰত বা হাজবেণ্ডৰ ক্ষেত্ৰত গোটেই ফেমিলিটোৰ ক্ষেত্ৰত গোটেই দায়বদ্ধতাখিনিৰ মাজেৰে নিজকো চাবলৈ পাহৰি যোৱাৰ নিচিনা এটা সময় আহে মোৰো সেইটো হৈছিলে নিজক চাবলৈ আইনাই নাচাওঁ তাৰমানে এনেকৈ মানুহ আৰু তাক খুৱাব লাগে ল'ৰা এওঁক চাবলৈ তেনেকুৱা কিন্তু সেইখিনি সময়ত খুব ধৈৰ্যৰে আচলতে নিজৰ কৰিবলগীয়াখিনি কৰি গ'লে সময়ত ভগৱানে সকলো দিয়ে সেয়াই আৰু একদম পঢ়া শুনাৰ ক্ষেত্ৰত নাৰী এগৰাকী বা ছোৱালী এগৰাকীক আপুনি কিমানখিনি যিমানখিনিলৈকে পাৰি পঢ়া শুনাত বিৰাট আগুৱাই যোৱাটো মই বিচাৰোঁ যিমানখিনিলৈকে পঢ়িব মন আছে পঢ়া উচিত আৰু শিক্ষাটো একদম মানে প্ৰথম মানে প্ৰায়ৰিটি প্ৰথম দৰকাৰী আপোনাৰ মতে সুখ কি এই যে মোৰ এই সংসাৰখন মই মোৰ বাচ্ছাটো মা এইখিনি প্ৰথম সুখ আৰু তাৰপিছত মোৰ প্ৰফেশ্যনটো অ'কে আপোনাক যদি এতিয়া চিলেক্ট কৰিব দিয়া হয় যে ক'ৰবাত ফুৰিব যাব লাগে এটা হ'ল ক'ৰবাত ফুৰিব যাব লাগে 2 নম্বৰ হ'ল আপুনি ঘৰত থাকিব লাগে 3 নম্বৰ হ'ল আপোনাৰ প্ৰফেশ্যন
এতিয়া তিনিটা একেলগে এটা ডেটতে পৰিছে, আপুনি কোনটো সিলেক্ট কৰিব? যাম আৰু লগত মা দেউতাক লৈ যাম। মোৰ মা দেউতা তাৰমানে ফুৰাত ইমান ভাল, সেইটোৱে একেটাই হ'ল আৰু মই যেনেকুৱা মোৰ মা দেউতা একদম বা অকণমান বাৰু অলপ গহীনেই, মোৰ মা দেউতাটো এতিয়াও মানে একদম মানে ভোলা মুখত যাওঁ, এতিয়াও মানে ক'লে বোলা একদম ৰেডি, এভাৰ ৰেডি। ময়ো তেনেকুৱা ট্ৰেভেলিং বিৰাট ভাল পাওঁ। আগতে থিয়েটাৰ থাকোঁতেও মা দেউতাক লৈ গৈছিলোঁ। ফ্ৰেণ্ড আৰু মোৰ মানে বিৰাট ভাল ফ্ৰেণ্ড আৰু মা দেউতা। আৰু এতিয়া মই লাষ্ট এটা কথা সুধিম যে আপোনাৰ যিহেতু প্ৰফেশ্যনক লৈ বেছি কথা পতা নহ'লে, যিহেতু আমি কৈছোঁ ঘৰুৱা হিচাপে কথা পাতিম, বৰ্তমান যিখন চিৰিয়েলত আপুনি অভিনয় কৰি আছে, চিৰিয়েলখনৰ নাম কি আৰু কোনটো কেৰেক্টাৰ কৰি আছে? আকাশী গংগা সেইখন চিৰিয়েল, মই নম্ৰতা কেৰেক্টাৰটো কৰি আছোঁ। ৰং চেনেলত 9:30 দি আছে, কিন্তু মোৰ শ্বুটিং অলমষ্ট শেষেই হ'ল। নেক্সট মই এখন কৰিম, সেইখনৰ বিষয়ে এতিয়া একো নকওঁ, লাহে লাহে গম পোৱা যাব বাৰু। মোৰ মানে হেৰি হৈ গ'ল, গোটেই আগবঢ়া হৈছে। বিহুৰ পাছত আমি কাম আৰম্ভ কৰিম আৰু। অ'কে, তো এতিয়া আগতীয়াকৈ আপোনাক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি সময় যে দিছে। আৰু লগ পাম আপোনাৰ যিটো নতুন কাম আহিব তেতিয়া। নিশ্চয়, আৰু তোমাৰ এইটো চেনেলৰ জৰিয়তে, অনুষ্ঠানৰ জৰিয়তে মই সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা আৰু সেৱা জনাইছোঁ। ধন্যবাদ।